অফ আৰ্ট এণ্ড মিউজিক এক দম্পতিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এক বিদ্যাৰ মন্দিৰ প্ৰচেষ্টা যুৱ শক্তিক যুৱ প্ৰতিভাৰ সকলক সংগীতৰ ক্ষেত্ৰখনত একাত্ম কৰাৰ গতিকে এই বিদ্যালয়খনৰ আঁৰৰ কথা আমি আপোনালোকক জনাম আমি কথা পাতিম লগতে চিনাকি কৰি দিম আঁৰৰ ব্যক্তিসকলক কিন্তু প্ৰথমেই এমুঠি প্ৰতিভাধৰৰ খোলবাদনৰ অনুষ্ঠানেৰে আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ লোকবাদ্য দেৱবাদ্য খোল আৰু খুব সুন্দৰ খোলবাদন আপোনালোকে দেখিলে কিন্তু মই যিখন বিদ্যালয়ৰ কথা কৈছিলোঁ সংগীতৰ বিদ্যালয় তাৰ আঁৰৰ কিছু কথা মই জানিবলৈ চেষ্টা কৰিম মোৰ লগত আছে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰক্তিম গোস্বামী ৰক্তিমদাৰ প্ৰথমে স্বাগতম জনাইছোঁ নমস্কাৰ হিমাক্ষী লগতে আমাৰ লগত উপস্থিত আছে ৰক্তিমদাৰ সহধৰ্মিনী লগতে এই বিদ্যালয়খনৰ পৰিচালনাৰ দায়িত্বত থকা যিগৰাকী আঁৰৰ ব্যক্তি লিপিকা গোস্বামী লিপিকা বা স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আচলতে কৈছোৱে 2014 চনৰ পৰা 2023 9 বছৰীয়া এটা যাত্ৰা খুব সুন্দৰ এটা যাত্ৰা সংগীতৰ মাধ্যমেৰে আৰু ৰক্তিমদা আৰু বৌ খুব সুন্দৰভাৱে জড়িত হৈ আহিছে ৰক্তিমদা গুৰু আৰু সমান্তৰালভাৱে পৰিচালনাৰ দায়িত্বত আছে বৌ গতিকে মই আঁৰৰ কথাখিনি 9 বছৰীয়া যিটো সংগীতৰ যাত্ৰা আঁৰৰ কথাখিনি অকণমান জানিম ৰক্তিমদাৰ তোমাক ধন্যবাদ জনালোঁ হিমাক্ষী এইখন মঞ্চত আমি আহিলোঁ এটা প্লেটফৰ্ম দিলা ল'ৰা ছোৱালীখিনিক এক প্ৰকাৰ আশীৰ্বাদ বুলি মই ক'ম আমাৰ স্কুলখনৰ কথাটো এনেকুৱা ধৰণৰ যে বহুতে হয়তো জানে যে আমি এটা জীৱনত খুব ৰেডিকেল ডিচিশ্যন লৈছিলোঁ
আকস্মাত আমি এটা প্ৰতিষ্ঠিত হৈ থকা জীৱন এৰি পেলাই ভাল পোৱা কাম কৰিবলৈ গুচি আহিছিলোঁ। সংগীত মোৰ মাজত আছিলে আৰু যিহেতু মোৰ সংগীতৰ মানুহ বা ভিতৰত সংগীত আছিলে, গতিকে সেই বস্তুটোৰ পৰা বেছি দেৰি মই আঁতৰি থাকিব নোৱাৰিলোঁ। আৰু যিটো কাৰণে মই তেজপুৰলৈ উভতি আহি সংগীতৰ ক্ষেত্ৰখনত কিবা এটা কৰাৰ হেঁপাহ এটা আছিল। তাৰ লক্ষ্য কিন্তু জনপ্ৰিয়তা আছিলে সংগীতক আমি কেনেকৈ নতুনৰ মাজত প্ৰসাৰ কৰোঁ, নতুন গীত মাতবোৰ শিকাওঁ। আৰু তেজপুৰত আমাৰ সাধ্য অনুসৰি এখন মঞ্চ দিয়াৰ বাবে ল'ৰা ছোৱালীক আৰু তাতকৈ কি ডাঙৰ কথা জানা, ল'ৰা ছোৱালীক আচলতে মঞ্চ দিয়াতকৈও ডাঙৰ কথা সিহঁতৰ মনবোৰক উৎসাহিত কৰাটো এটা ডাঙৰ দায়িত্ব প্ৰত্যেকজন শিক্ষকৰ। গতিকে সেইটো এটা আমাৰ ফালৰ পৰা খুব গুৰু দায়িত্ব হিচাপে আমি পালন কৰি আহিছোঁ। আৰু ল'ৰা ছোৱালীৰ মনবিলাক ভাল থাকিলেহে পিছলৈ সিহঁতৰ জীৱনবোৰ সুন্দৰ হ'ব আচলতে হিমাক্ষী। আৰু এনেকৈ আমি ইতিমধ্যে 9টা বছৰ পাৰ কৰিছোঁ। ল'ৰা ছোৱালীৰ সঁহাৰি ভাল, অভিভাৱকৰ সঁহাৰি ভাল, আমাৰ দায়িত্ব বাঢ়ি গৈ আছে, কৰ্তব্য বাঢ়ি গৈ আছে। আৰু এনেদৰে আশা কৰিছোঁ সকলোৰ আশীৰ্বাদ মৰম চেনেহ লৈ গৈ থাকিব পাৰিম আৰু সকলোৰে বাবে কিবা এটা কৰিব পাৰিম। খুব সুন্দৰ প্ৰচেষ্টা আচলতে এইসকল কণ কণ শিশুক, এইসকল প্ৰতিভা ধৰক আপুনি আগুৱাই নিছে সংগীতৰ মাধ্যমেৰে একাত্ম কৰাৰ প্ৰচেষ্টা, খুব সুন্দৰ প্ৰচেষ্টা। মই ৰক্তিম পালৰ কথা পাতিম, বৰ লগতো কথা পাতিম, কিন্তু ভায়লিন এই মুহূৰ্তত পৰিৱেশন কৰিব একাংশ শিশুৱে, এই বিদ্যালয়খনৰ একাংশ প্ৰতিভা ধৰে। গতিকে সেই অনুষ্ঠানৰ মাজলৈ এই মুহূৰ্তত আপোনালোকক লৈ গৈছোঁ। ভায়লিন পৰিৱেশন আপোনালোকে দেখিলে নিশ্চিতভাৱে আপোনালোক আপ্লুত হৈছে, কাৰণ বাদ্যৰ লহৰে আপোনালোকক আপ্লুত কৰিবলৈ এইসকল কণ কণ শিশুৱে প্ৰয়াস কৰিলে। মই পুনৰ ৰক্তিম দাৰ ওচৰলৈ আহিছোঁ, যিহেতু কৈছোঁ 9 বছৰীয়া এক অবিৰত যাত্ৰা। গতিকে যিখন সংগীতৰ বিদ্যালয়, দ্য স্কুল অফ আৰ্ট এণ্ড মিউজিক, এই বিদ্যালয়খনত আপুনি জড়িত হৈ আহিছে। ইমান সহজ নহয় আচলতে, হাৰ্ডৱৰ্ক যথেষ্ট আছে। গতিকে কেনেকুৱা ধৰণৰ আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে 9টা বছৰত? প্ৰত্যাহ্বানটো আছিল যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ এই 9 বছৰীয়া যাত্ৰা। প্ৰত্যাহ্বান এই কাৰণেই কাৰণ সংগীত এতিয়াও
এটা কেন্দ্ৰীয় বিষয় আমাৰ সমাজখনত হৈ পৰা নাই। আমাৰ প্ৰত্যাহ্বানটো এনেকুৱা ধৰণৰ হয় যে আমি এটি সন্তানৰ দৰে আচলতে সিহঁতক আমি সন্তানৰ দৰে শিকাই মেলি আগবঢ়াই লৈ যাওঁ, কিন্তু তৎক্ষণাত পৰীক্ষা এটা আহিল বুলি ক'লে ফুলি থকা ফুল এপাহ ছিঙি লৈ যোৱাৰ দৰে সিহঁতক আমাৰ পৰা আঁতৰাই লৈ যায়। এই যে গ'ল আৰু উভতি নাহিল, সেইখিনি আমি বিচাৰোঁ যে সংগীতটো কেৱল এটা ৰিক্ৰিয়েশ্যন নহয়, কেৱল মনোৰঞ্জনৰ বস্তু নহয়, সংগীত এটা খুব গুৰুত্বৰ বস্তু। আৰু আমি সেই বস্তুটোকেই যিমান পাৰোঁ মানুহৰ মাজলৈ নিব চেষ্টা কৰিছোঁ যে সংগীত এক অধ্যয়ন, সংগীত এক জীৱনজোৰা সাধনা। সংগীত এনেকুৱা নহয় যে আপুনি মন গ'ল দুটা গীত গালে, ফূৰ্তি কৰিলে আৰু সংগীত শেষ। গতিকে কথাবোৰ তেনেকুৱা নহয়। গতিকে সংগীতৰ গুৰুত্বটো আমি মানুহৰ মাজলৈ নিব চেষ্টা কৰিছোঁ। বহুত মানুহে বুজি পাইছে, বহুত মানুহে বুজি পোৱা নাই, আৰু বুজি নোপোৱাখিনি বুজি পোৱা হোৱালৈকে হয়তো আমি এই যাত্ৰা আমাৰ চেষ্টা আমি চলাই নিম ইমাকেই। নিশ্চিতভাৱে ৰক্তিম দা, আপোনালোকৰ এই প্ৰচেষ্টা সুদূৰ প্ৰসাৰী হওক, আমি তাকেই কামনা কৰিছোঁ। শিশুসকলৰ বিভিন্ন অনুষ্ঠান আছে, যিহেতু আপোনালোক আহিছে তেজপুৰৰ পৰা, গতিকে এই মুহূৰ্তত মই গীটাৰ পৰিৱেশন কৰিব একাংশ শিশুৱে সেই অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ। নিশ্চিতভাৱে আপোনালোকে এই অনুষ্ঠান দেখিলে, ভাল পালে, আপোনালোক আপ্লুত হ'ল। পুনৰ কৈছোঁ, আজি বাদ্যৰ জংকাৰত আপোনালোক আপ্লুত হ'ব। ৰক্তিম দাৰ ওচৰলৈ পুনৰ আহিছোঁ। আচলতে আপুনি সংগীতৰ কথা কৈছে, গতিকে এটি শিশুক বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত কিদৰে সহায় কৰে সংগীতে? হিমাক্ষী, মই অকণমান আগতে কৈছিলোঁৱেই যে সংগীতক যি ব্যক্তিয়ে আঁকোৱালি ল'ব পাৰিছে, সংগীতক যোনে অনুভৱ কৰিছে, আৰু যি মানুহে সংগীতক নিজৰ জীৱনৰ লগত একাত্ম কৰিছে, সেই মানুহৰ জীৱন সঁচাকৈ বহুত ধুনীয়া। মই মোৰ কথা কোৱা নাই, মই বিশেষকৈ শাস্ত্ৰীয় সংগীত শিল্পীসকলৰ জীৱনটোৰ কথা কৈছোঁ। আমি জানো যে কবিতা কৃষ্ণমূৰ্তি এগৰাকী খুব প্ৰতিভাসম্পন্ন প্ৰতিষ্ঠিত বলিউডৰ গায়িকা আছিল। যেতিয়া তেওঁৰ স্বামী প্ৰখ্যাত বেহেলাবাদক আছিল তেওঁ শাস্ত্ৰীয় সংগীতৰ, তেওঁক যেতিয়া বিবাহ কৰিলে তাৰপিছতহে তেওঁ আচলতে সংগীত ক্ষেত্ৰখনত সোমাইছিল, আৰু চিৰজীৱনৰ কাৰণে তেওঁ বলিউডৰ প্ৰতিষ্ঠিত কেৰিয়াৰ বাদ দি পেলাই শাস্ত্ৰীয় সংগীতৰ সাধনাত সোমাল। গতিকে সংগীতে মানুহৰ মনত কেনেকুৱা ধৰণে অভাৱনীয় পৰিৱৰ্তন কৰিব পাৰে, মানুহৰ মনটো কিদৰে স্থিৰ কৰিব পাৰে, আৰু এই স্থিৰতাই শিশু এটি বা যিকোনো ধৰণৰ মানুহৰ মাজত, ল'ৰা ছোৱালীৰ মাজত কেনেকুৱা ধৰণৰ সুস্থিৰতা আনিব পাৰে, আৰু সেই সুস্থিৰতাই তেওঁলোকৰ ব্যক্তি জীৱন বা ব্যক্তিগত হিচাপে তেওঁলোকৰ জীৱনটো অতি সুন্দৰকৈ গঢ়ি তুলিব পাৰে। আৰু যিবিলাক মূল্যবোধৰ কথা আহে, ব্যক্তি হিচাপে এখন সমাজত কিদৰে নিজকে সুপ্ৰতিষ্ঠিত কৰিব পাৰে, নিজৰ দায়িত্বৰ প্ৰতি সজাগ পৰ্যন্ত কৰি তুলিব পাৰে, গোটেই কথাটো হৈছে যে সত্তাটোক খুব সুন্দৰ কৰি তোলে সংগীতে। আৰু বৌ আচলতে পৰিচালনাৰ দায়িত্বত নিয়োজিত খুব সুন্দৰভাৱে, কাৰণ যথেষ্ট সংখ্যক শিশু আছে, সকলোৰে পৰিচালনাৰ দায়িত্ব আপোনাৰ, গতিকে অকণমান যদি কয়। হিমাক্ষী, আচলতে কথাটো হ'ল কি, শিশুৰ লগত থাকি আমাৰ খুবেই ভাল লাগে। আৰু এখন আমাৰ স্কুল আছে, প্ৰি স্কুল এখন আছে, গতিকে শনিবাৰ দেওবাৰ অহাৰ লগে লগে আমাৰ আচলতে দেওবাৰে মানুহৰ বন্ধ দিন, কিন্তু দেওবাৰে আমি গোটেই দিনটো দুয়ো বেছি ব্যস্ত হৈ যাওঁ সেই শিশুসকলৰ লগত। চ' সেই পৰিৱেশটোত আচলতে কেতিয়াও ফিল কৰা নহয় ভাগৰটো। আচলতে আমি দুয়ো খুব এনজয় কৰোঁ, খুব ভাল লাগে সিহঁতৰ লগত থাকি, সিহঁতৰ মনবিলাক জানি। প্ৰত্যেকটো শিশু বেলেগ বেলেগ, গতিকে সেইধৰণে ধুনীয়াকৈ সুচাৰুৰূপে নিজে নিজে আচলতে পৰিচালিত হৈ গৈ থাকে, যিহেতু দুইজনে কামটো কৰি আমি ভাল পাওঁ। সেইখিনিয়ে আৰু। বহুত ধন্যবাদ জনাইছোঁ। এইবাৰ আমি বাদ্য যিহেতু পৰিৱেশন কৰিলে, আমি গীতৰ মাজলৈ অকণমান যাব বিচাৰিছোঁ। দুটি কণমানি শিশুৰ গীত পৰিৱেশন কৰিব, আমি সেই গীতৰ মাজলৈ গৈছোঁ।
সৰু ল'ৰা ছোৱালী এতিয়া স্কুলতে আছে আৰু সেইটো যথেষ্ট সাধনা কৰে। এতিয়া তোমাৰ যিটো প্ৰশ্ন যে পাশ্চাত্য সংগীতৰ প্ৰসাৰটো কেনেকুৱা, এতিয়াও এক প্ৰকাৰ আমাৰ আণ্ডাৰ ৰেটেডেই হৈ আছে। সংগীত বুলি ক'লে আচলতে গোটেই পৃথিৱীৰ সংগীতকে আমি আঁকোৱালিব পৰা এটা মানসিকতা থাকিব লাগে। আমি সাধাৰণতে পাশ্চাত্য সংগীত বুলি ক'লে অলপ বেলেগ ধৰণে চাওঁ, যে সস্তীয়া সংগীত এনেকুৱা এটা মানসিকতাৰে চাওঁ, কিন্তু সেইখনতে পাশ্চাত্য জগততেই মজাৰ্ট আছে, বিথোফেন আছে, বেখ আছে, তেনেকৈ বহুত ধৰণৰ ক্লাছিকেল আৰ্টিষ্ট আছে, মিউজিচিয়ান আছে, চিম্ফনী কণ্ডাক্টৰ আছে, আমাৰ জুবিন মেহতাহঁতৰ দৰে। গতিকে সেই পৃথিৱীখনৰ লগতো ল'ৰা ছোৱালীখিনিক সংলগ্ন কৰাটো জৰুৰী। কিন্তু আমাৰ সাধাৰণতে কি হয়, অসমত বিহু বা বিহু জাতীয় তেনেকুৱা সুৰৰ সংগীতে আমাৰ গোটেই সংগীতৰ চিনটো ডমিনেট কৰি পেলাইছে, যিটো কাৰণত মানুহ আন আন সংগীতৰ সংস্পৰ্শলৈ যাবলৈ অলপ অসুবিধা পায়। আৰু এক কথাত যদি মই কওঁ যে ডেফিনেটলি এটা ৰিভলিউশ্যন তলে তলে হৈ আছে, এটা বিপ্লৱ হৈ আছে, ল'ৰা ছোৱালীয়ে লাহে লাহে ৱেষ্টাৰ্ণ সংগীতৰ প্ৰতিও আকৃষ্ট হৈছে, আৰু আমাৰ স্কুলত আমি যথেষ্ট পৰিমাণে চেষ্টা কৰিছোঁ। গতিকে বিচাৰোঁ ল'ৰা ছোৱালীয়ে নিজৰ মাতৃৰ গীত মাতৰ লগতে পৃথিৱীৰ বিশ্বৰ অন্যান্য চুককোণৰ সংগীতৰ লগতো জড়িত হওক, পাশ্চাত্য বুলিয়ে নহয়। সেইখিনিয়ে আচলতে আমাৰ ধাৰণা বা আমাৰ চেষ্টা। গতিকে পাশ্চাত্য সংগীতৰ কথা যেতিয়া কৈছে ৰক্তিম দা, এটি গীতৰ মাজলৈ পুনৰ আমি যাম। এটি গীত পুনৰ চাই লওঁ আহক। We're in the same boat, brother. Same boat, brother. We're in the same boat, brother. Same boat, brother. If you dip one, then you're gonna rock the others. Same boat, brother. We're in the same boat, brother. Same boat, brother. If you dip one, then you're gonna rock the others. Same boat, brother. Lord, look down. Lord, look down from my holy place. Oh, Lord, in me, what a sea of space. What a place to launch this human race. This human race. So he built him a boat with a mixed up truth. So he built him a boat with a mixed up truth. With eyes of black and brown and blue. And that's the reason you and I have just one world and just one sky. We're in the same boat, brother. Same boat, brother. Ami ek ghar naure jati, jati ek ghar naure. এই বিদ্যালয়খনৰ কণ কণ শিশুৱে পিয়ানো পৰিৱেশন কৰিব, বজাব, সেই অনুষ্ঠান আপোনালোকলৈ এই মুহূৰ্তত আগবঢ়াইছোঁ।
মই ৰক্তিম দা আৰু বৌ সময় দিলে বহুখিনি ধন্যবাদ জনাইছোঁ মই কৈছোঁ আৰু প্ৰথমতে সাংস্কৃতিবান মনৰ দুজন ব্যক্তি আৰু খুব সুন্দৰ প্ৰচেষ্টা 9 বছৰীয়া এটা যাত্ৰা আৰু এই যাত্ৰা সুদূৰ প্ৰসাৰী হওক আমি তাকেই কামনা কৰিছোঁ শেষত দুয়োকে বহুত বহুত ধন্যবাদ প্ৰিয় দৰ্শকসকল এমুঠি প্ৰতিভাধৰৰ আজি আপোনালোকে উমান পালে গীত বাদ্যৰ লহৰে ইতিমধ্যেই আপোনালোকক আপ্লুত কৰিলে আমি চেষ্টা কৰিছোঁ অনুষ্ঠানৰ মাজেৰে গীতৰ মঞ্চ দিবলৈ সংগীতৰ এখন মঞ্চ দিবলৈ এইসকল প্ৰতিশ্ৰুতি সম্পন্ন শিল্পীক আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই হিমাক্ষীয়ে বিদায় লৈছোঁ ধন্যবাদ